Hey guys, welcome to our vlog. তো আজি হৈছে সানডে, সো সানডে মানে আমাৰ ফানডে। তো আমি আজি যাম ঘূৰিব চৰি নহয় চিনেমা চাব ষ্ট্ৰীট টুখন চাব যাম আমি। তো আমি বঢ়িয়াকৈ ৰেডি চেডি হৈ লৈছোঁ আৰু এইজনীয়ে মোলৈকে কিবা এটা আনিছে বোলে, এইটো আমি চাওঁ আহক এতিয়া। ক'ৰ পৰা আনিছে কিবা বোলে অৰেলিয়াৰ পৰা আনিছে, এইটো কিবা চাওলা নহয় কি জানে গাইজ, আমাৰ মানে আমি যদি এনেকৈ অলপ টাইম যদি ভালকৈ থাকোঁ তাৰপিছত মানে আমাৰ কাজিয়া হয়, আমাৰ মানে বহুত নজৰ লাগে, সেইকাৰণে নজৰ নালাগিবৰ কাৰণে এটা বস্তু পাইছোঁ। বলক গাইছ, আপোনালোকে ব্লগটো এনজয় কৰক। আৰু ভিতৰত মোৰ বা আছে, তুমি বাক দেখাই আছোঁ। বাই মানে মেখেলা চাদৰ ৱেৰ কৰি আছে, হষ্টিঙত যাব। আজি ক'ত আছে তোমাৰ এংকৰিং? আজি বাৰ এংকৰিং আছে বোলে, তো তাতে যাব এতিয়া। তুই ৰান্ধা দেখিছি ন গাইছ, চব ক্লাছটো জ্বলাই ল'ব। তো গাইছ বলক কি আনিছে আমি আমাৰ চাওঁ আহক। এইটো ৰুমত আহা, এইটো ৰুমত আহা, তো আমি চাওঁ। তো দিছ ইজ মাই ৰুম গাইজ। এইখন বেকগ্ৰাউণ্ড আপোনালোকে চিনি পায়। আমি ইয়াতে বহুত ৰিল বনাইছোঁ, আমি ইয়াতে বহুত স্মৃতি জড়িত হৈছে। তো স্মৃতি আমাৰ লগত জড়িত হৈছে। এইখন দেখিছে গাইজ, দেখিছে গাইজ, স্মৃতি চবতে জড়িত হৈছে। কি বস্তু? অঁ সেইটো ল'ম। এইটো কি আনিছে? অৰেলিয়াৰ পৰা অৰেলিয়া। পাৰিম নজৰ যাতে নালাগে আমাৰ তাত, হা? কোনটা লাগব? মই কল ব্লেকডাল ল'ম। কলা মানুহ কলা, বগা মানুহ বগা পাছ। বেছি আৰু অলপমান না পিন্ধাই দিয়া। মোকো পিন্ধাই দিব লাগব। এটা পিন্ধবা হয় হয়। নজৰ যাতে নালাগে আৰু আমাক। গাইছ চাওঁ একবাৰ এনেকৈ দি দিওঁ। কি ধুনীয়া লাগছি। তোমাৰ তাত দেখা দিয়া। এনেকৈ বাৰ কাম ধৰিছোঁ কেনেকুৱা লাগিছে গাইছ, আপোনালোকে কমেণ্ট কৰি দিব। তো কমেণ্ট কৰিলেকে বাৰ পূৰা হৈ যাব। বঢ়িয়া লাগিছে গাইছ। এবাৰ একবাৰ ব্লেক এণ্ড হোৱাইট গ'ল্ড কিছি ব্লেক এণ্ড গল্ডি ছিল। ব্লেক এণ্ড হোৱাইট। অ'কে গাইছ, এনজয় ইউৰ লাইফ। তো গাইছ নাও উই আৰ ৰেডি টু গ' ষ্ট্ৰীটটো চাবৰ কাৰণে। তো সিহঁত দুটা আহি আছে, মই মানে আগতে গাড়ীখন ওলাই ল'লোঁ। তো বায়ে মানে ষ্ট্ৰীটটো চাব নাযায়, তাই কি বুলি কয় এইটো তাই মানে শুৱালকুছিত যাব কিবা জন্মাষ্টমী এংকৰিং কৰিবৰ কাৰণে। তো স্মৃতি আৰু মই যাম। আপোনালোকে চাই থাকক, ব্লগটো এনজয় কৰক। নালাগে কষ্ট হ'ব নহয়, কিয় কষ্ট হ'ব এনেকে। মই গেদা হৈ যাই আছোঁ গাইছ, চাই থাকক গাইছ। এতিয়া আমি যাওঁ, মানে এইখিনি বাই জালুকবাৰীত আমাৰ লগত যাব। তো বাইক তাতে লাচ মাৰি কিনে আমি দুটা গুচি যাম। চাই থাকক। নালাগে এই চলাই বোলে গাইছ, চাওকচোন কি কথা কয়। তো জালুকবাৰীত লাচ মাৰি দিলোঁ বাইদেউ। হা এই বাপ্পা। তো গাইছ এতিয়া আমি গৈছোঁ চিনেমা চাব, চাই থাকক। গাড়ী থলোঁ, এতিয়া আমি গৈছোঁ ফুচকা খাব, হয় নহয়? চেলেঞ্জ নালাগে গাইছ, ফুচকা খাব যায়। চাই থাকক, মানে আমাৰ টাইম হোৱা নাই চিনেমা চাব। 2:30 পৰা আছে, এতিয়া 1:30 হৈছে, 1 ঘণ্টা আমাৰ হাতত আছে। চাই থাকক গাইছ। ফুচকা খাবা? बर्गर हम तो नहीं खाएंगे, हमारे पास टाइम नहीं है। वीडियो बनाएगा। ये खाएगा स्पाइसी, हम खाएगा स्वीटी। यस गाइस, हम भी खाएगा फुचका। मुझे थोड़ा छोटा साइज करेगा, मेरा मुंह मतलब खुलता नहीं है ज़्यादा, बहुत छोटा है। खाना नहीं। Cheers.
মাছটো খাই কিনে ইয়াতে মানে মাইনাই ভিডিঅ' বনালে হয় না কেনেকুৱা লাগিছে বহুত বঢ়িয়া লাগি আছে ইমান ধুনীয়া এটা জাগা পাইছোঁ মানে আমি ইয়াতে ফটো ভিডিঅ' বনাই আছোঁ চিনেমা তিনেমা বাদ দি হা আমি ফটো উঠাই নাই অকলে অকলে ইমান ধুনীয়া গাইছ ইমান গৰম দিছে দিবা মানুহ বহুত থাকে গাইছে ফটো ভিডিঅ'বিলাক চাব ইনষ্টাগ্ৰামত ইয়াতে নামটো শ্ব' হৈছে 2 তাৰিখ আমি মানে ইয়াতে অলপমান বহি আছোঁ এতিয়া যে টাইম হৈছে আমাৰ 2:07 তো 2:10 মানত আমি ভিতৰলৈকে যাওঁ আমি ফাইনেলি সোমাই দিলোঁ আইনক্সত মোৰ ৰঘুপতি চাব মনত পৰিছে তো আমি লাষ্ট একেলগে ৰঘুপতি চাইছিলোঁ ন তো আমি লাষ্ট একেলগে আইনক্সত ৰঘুপতি চাব গ্ৰেণ্ড চাইনত গৈছিলোঁ এতিয়া আইনক্সত আৰু আহিছোঁ এতিয়া আমি ষ্ট্ৰীটটো চাব তো আপোনালোকে চাই থাকক ব্লগটো আৰু বেছি ইমান দীঘলো নহ'ব চাগে মানে দীঘল হ'বও পাৰে চাই থাকক গাইছ Now you are clicking our pictures. মানুহবিলাকে দুৰ্গা পূজা চাব 2:30 হয় নাই মানুহবিলাকে পুৰা লাইন পাতিছে আমি কিন্তু লাষ্টত যাম না 2:30 আমি একদম ইয়াতে ৰখি আছোঁ এইখিনি যাম কিমান 7:10 উপায় নাই গাইছ বাহিৰতো খাই নাই আমি লাষ্টত যাম আপোনালোকে চাই থাকক ইমান মানুহ जाने का वक्त आ गया स्क्रीन 1 स्क्रीन 2 এটো গাইছ মানুহ ভিৰ লাগি আছে No, alcohol is not just a movie snack. Chips too. उधर जाइए अमिताभ बच्चन जी हैं वहाँ বহি ল'লোঁ এতিয়া আমি বঢ়িয়াকৈ চাওঁ अरे उधर जाइए शाहरुख खान सुपरस्टार आलिया अच्छे से गाओ ना मैं मुंबई में रहूंगी तो क्या करोगे जॉब Yes, I will get a job. And unless you are good without the family name. তো গাইছ আমি মুভিটো বিচাৰি কিনে এতিয়া ঘৰত গৈ আছোঁ মানে আমি আজি বহুত লেট হৈ গ'লোঁ সেইটো কাৰণে আমি একো খাবৰ কাৰণে নোসোমালোঁ ক'তো হয় না আমি বহুত লেট হৈ গ'লোঁ কাৰণে ক'তো খাব নোসোমালোঁ তো এতিয়া আমি গৈছোঁ ঘৰত এইখন থৈ কিনে মই যাওঁ মই ব্লগটো দোকানত আনিব লাগিব আজিৰ ব্লগটো এইখিনিয়ে আছিল যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে কি কৰিব লাগে আপোনালোকে জানে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অকণমান ভিউজ দিব গাইজ কাৰণ ৰেগুলাৰ ব্লগ বনোৱা কৰিছোঁ এতিয়া আপোনালোকক ডেইলি এণ্টাৰটেইন কৰিব চেষ্টা কৰি আছোঁ আৰু ইনষ্টাগ্ৰামতো কণ্টেণ্ট দি আছোঁ মানে যিমানখিনি পাৰোঁ নিজৰ কামৰ মাজতো দোকান কৰি কিনেও মই ফুৰিব যোৱা ব্লগ বনোৱা চব কৰি আছোঁ মানে তো আজি ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিব আৰু ষ্ট্ৰীটো কোনে কোনে চাইছা কমেণ্টত লিখি দিবা তো বাই বাই আজিলৈ ধন্যবাদ জয় আই অসম